ভিডিও হইছিরা Hello guys, Assalamualaikum. সকলোকে স্বাগতম জনালো মোৰ অন্য এটা ভিডিঅ'লৈ। একচুয়ালি আমি আজি বছৰটো লাষ্ট বুলি অকমান বাহিৰলৈ ফুৰিব যাব ওলাইছো। আমাৰ যাত্ৰা আৰম্ভ হৈ গ'ল। আমি ক'ত যাও কি কৰো চাই থাকো ভিডিঅ'টো শেষলৈ আৰু মোক শেষত জনাব নাপাহৰিব আপোনালোকে কেনেকুৱা পালে। ফাইনালি আমি আহি গ'লো পাগলদিয়া ৰিজৰ্টলৈ। তো বলগিটা আমি ভিতৰলৈ যাওঁ। ভিতৰত সোমাই আগত আমি আমাৰ বেগগিটা থৈ ললো মানে আমি ইয়াতে একো নাখাও বা ইয়াতে আমি একো নবনাও সো আমি ঘৰৰ পৰা বনাই লৈ আহিছো তো খাম পাছত এতিয়া আমি ফাৰ্ষ্ট ফুৰিও এয়া মোৰ বাইটি হয় আৰু ইহঁত কেইটা মোৰ ভাগিন আৰু এতিয়া আমি অকমান জাগা তাগা চাওঁ ফুৰো তাৰপিছত আৰু ফটো চটো উঠি পেলাই আহিম খাম কিবা কিবি বাট মই ইমান মানুহ হ'ব বুলি কেতিয়াও ভাবা নাছিলোঁ তো মই ভালকৈ ভিডিঅ' চিডিঅ' বনোৱাই নহ'ল যিখিনি পাৰিছোঁ সেইখিনি বনাইছোঁ বাৰু কাৰণ একদম গান চান বাজি আছিল তো আৰু কি আৰু কপিৰাইট লাগি যাব পাৰে তো সেইকাৰণে মই চব মিউট কৰিবলগীয়া হ'ল আৰু মই পাছত মুখেদি কৈছোঁ আৰু ইহঁতক কৈছিল যে কি অকণমান মুখ দিখন দেখুওৱা মাস্ক যিখন খোলা এতিয়া কৰোণা নাই ইমান বাট হ'লেও কি হ'ব পুলিচে একদম পূৰা কাৰা কৰিছে মাস্ক মাৰিবৰ কাৰণে তো আমি মাস্ক মাৰি আছিলোঁ দেই মই ইয়াতে ফটো উঠোৱাইছিলোঁ তাৰমানে আৰু আহোঁতে মোৰ উন্না চুন্না চব ইয়াতে ফাঁচি গৈছিল আৰু বেবী হেগিনে ওলাই দিছিল মোৰ আমাৰ বাইটি আৰু মোৰ ভাগিনে ফটো উঠিছিল পুৰা চেলফি লৈছিল আৰু মই ইহঁতক উঠাইছিলোঁ মোৰ কেমেৰাত এয়া আমাৰ আলানে পুৰা এনজয় কৰি আছে আজি একদম বেচেৰা পুৰা দৌৰি আছে চবফালে আৰু এয়া আমাৰ আফৰিনেও পুৰা এনজয় কৰি আছে জুলনা তুলনাত উঠি আৰু এতিয়া বেবী আৰু মই ভাবি আছো খোপিনে এখন দলং আছে সেইপিনে দি আমি খেতু পাৰি যাম বুলি তো এনজয় কৰো অলপ আৰু আপোনালোকে চাইছে এনজয় কৰক ভিডিঅ'টো আমি এতিয়া যাম এইখন দলঙেৰে আৰু সেইটো বাৰে যাম অলপ পানী চানীত নামিম ফটো চটো ল'ম ধুনীয়াকৈ আৰু ইমান মানুহ চাওক কিমান মানুহ আৰু ইপিনে আছে মানুহ মই ভাবিলোঁ অকণমান মই ঝুলি লওঁ আৰু আফৰিনে মোক ইমান জোৰে জোৰে ঝুলাই আছিল আৰু মোৰ ভয়ো লাগিছিল কাৰণ আগেদি বাচ্চা আহি আছে আৰু এখন আমাৰ বেবীৰ হাত হয় য'ত মোৰ কেমেৰাৰ আগত আহি গৈছিল এণ্ড আগেদি বাচ্চা আহিছিল যদি ফুৰি চুৰি লাগি যায় বুলি মোৰ বহুত ভয় লাগিছিল আৰু এইটো মোৰ মৰমৰ মইনা ভাগিন আৰু আমি এতিয়া যাওঁ সিপিনে ফটো চটো উঠিমেই মোক কৈছে ফটো মাৰিবা ধুনীয়া কৰি আৰু সৌপিনে ভাইটি আৰু আৰাণ আছিল আহিব পৰা নাই দুটাই তো মই মাতি আছিলোঁ ইহঁতক পালোঁ আমি দুবাৰে তো এতিয়া কি আৰু ফটো চটো ভিডিঅ' চিডিঅ' লওঁ আমি ভালকৈ চাওক মানুহ কিমান মানুহ বাপৰে বাপ তো বেবীয়ে কৈছে তাইক বোলে এইখিনিত ফটো উঠাব লাগে তো তাই পোষ্ট দিব আৰু মই ফটো উঠাম তো এয়া বেবীয়ে পোষ্ট দি আছে আৰু মই ফটো মাৰিছোঁ এতিয়া আমাৰ প্ৰায় ঘূৰা চুৰা ফটো চটো আদা আদি বহুত লোৱা হৈ গ'ল আৰু এতিয়া আমি যাওঁ য'ত আমাৰ খোৱা বস্তু থৈছোঁ বহুত ভাগৰ লাগিছে আৰু বহুত বেছি ভোক লাগিছে তো খাই লওঁ কিবা অলপ তো ইয়াতে আমি গোটেইকেইটা আহি গৈছোঁ আৰু আমাৰ এয়া আফৰিনে খাইছে আইচক্ৰীম এই ঠাণ্ডাটো এতিয়া আমি আৰম্ভ কৰোঁ খোৱা ফাৰ্ষ্ট আমি ষ্টাৰ্টিং কৰিছোঁ কমলাৰ পৰা চবেই কমলা আৰু কণী আৰু ব্ৰেড জেলি এনে আমি বিৰিয়ানী বনাই আনিছিলোঁ ঘৰতে তো খাম এইবিলাকো ফাৰ্ষ্ট আমি এইখিনিৰ পৰা ষ্টাৰ্ট কৰোঁ আৰু এতিয়া আৰু এয়া আমাৰ ব্ৰেড জেলি বাট আমাৰ ব্ৰেড জেলি খাব মন নাই পিনে আনিছিলে আমাৰ বেবীহঁতে পুৰি আৰু চব্জি বনাই পেলাই তো এতিয়া এয়া খাওঁ অলপ অলপ
পুৰি চব্জি খোৱা আমাৰ বহুত টাইম হৈ গৈছিল আমি পিচি আৰু ভিন্দৰ কাৰণে ৰখি আছিলোঁ সিহঁতেও আহি আছিল তো সিহঁতে অহাৰ পিছত আমি আৰু বিৰিয়ানী খাম তো এয়া সিহঁতে আহি যোৱাৰ পাছত মই বিৰিয়ানী ওলাইছিলোঁ বাইটিয়ে বনাইছিলে চিকেন বিৰিয়ানী বহুতে বেছি ভাল লাগিছিল খাবলৈ কাৰণ মই ঘৰতে একবাৰ টেষ্ট কৰি আহিছিলোঁ তো এয়া চবৰে কাৰণে ওলাইছিলোঁ মই খোৱা লোৱা হোৱাৰ পিছত এয়া আমি চব টেবুল চেবুল চাফা কৰি পেলাই এতিয়া আৰু কি যাব ওলালোঁ ঘৰলৈ তো গাইজ বহুতেই বেছি ভাল লাগিল আহি পেলাই আপোনালোকে যদি অহা নাই আহিব বহুতেই ধুনীয়াকৈ বনাইছে আৰু কি ক'ম আৰু বহুত বেছি এনজয় কৰিলোঁ বহুত বেছি ভাল লাগিল আৰু আপোনালোকৰ কেনেকুৱা লাগিল ভিডিঅ'টো চাই মোক জনাব নাপাহৰিব আৰু যোন মোৰ চেনেলত নতুন প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ওচৰত থকা বেল বাটনটো দবাই দিব যাতে মোৰ আহিবলগীয়া কোনো ভিডিঅ' আপোনালোকে মিছ নকৰে যেতিয়া আমি ঘৰলৈ গৈছিলোঁ ষ্টেচনৰ ওচৰত যিবিলাক বাচ্চাবিলাক যে থাকে তো সিহঁতে আমাৰ ওচৰলৈ আহিছিল আমাৰ ওচৰত কমলা আছিল তো আমি সিহঁতক দি দিলোঁ পাছত আমাৰ আকৌ আৰু সিহঁতৰ এনেকুৱা ফূৰ্তি কি স্মাইল কৰিছিল তো আমাৰ বহুত বেছি ভাল লাগিছিল সিহঁতক দেখি পেলাই তাৰপিছত আমাৰ আকৌ মন পৰিল যে আমাৰ তাত বিস্কুট ব্ৰেড জেলি এইবিলাকো আছিল তো আমি গাড়ী ৰখাই পেলাই আমি দিছিলোঁ এইবিলাক তো বহুত বেছি ভাল লাগিছিল